ভিডিঅ' এটা বনাম এতিয়া আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাম এইটো হৈছে আমাৰ কমলপুৰেণী আমাৰ মালিক ডুমুৰ মালিকনী এতিয়া কমলপুৰেণীৰ আমি এটা খানা এটা খাম বুলি ভাবিছোঁ চন্দন দা মই আমাৰ দোকানীকেইটাই আৰু সভাপতি আমাৰ চকৰ সভাপতি চন্দন দা মই আৰু আমাৰ সমৰ দাস আমি খানা আমি যোগাৰ চোগাৰ লৈ আহিছোঁ এইগিলা চাউল তাউল তাতে সেইগিলা বিলে আহিছিলে লৈ আহিছোঁ কিবা কিবি অগ্ৰাম প্ৰগ্ৰাম দাসে কিবা কিবি চেলাই আছে গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কমলপুৰেণী তুমি খাবানে ব্ৰইলাৰ নে নাখাওঁ কমলপুৰেণী আমাৰ ব্ৰইলাৰ নাখায় গতিকে ভিডিঅ'টো এনেকৈ চাই থাকিব গতিকে খানা বনাম কেনেকৈ বনাওঁ কি বনাওঁ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো গতিকে খোৱাৰ পৰা একদম হেৰিত গেলি গোটাই দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো চাই এতিয়া দাসে পেচেছ কাটি আছে এইগিলা দাস আজি কি হ'ব চিকেন হাৰাপ্পা তাৰমানে আমাৰ চিকেনখিনিত হাৰা অলপ বেছি আছে গতিকে সেইকাৰণে চিকেন হাৰাপ্পা বনাই আছোঁ গতিকে ভিডিঅ'টো চাই থাকিব কেনেকৈ কি বনাওঁ আৰু আমাৰ সভাপতি বিৰাট খাৱৰীয়া মানুহ সভাপতি এতিয়া খাবা আহিব নিমন্ত্ৰণ জনাম সভাপতিক দোকানখন চাই কালি আমাৰ সভাপতি যাব চেন্নাই কিবা এটা বেলেগ কামত যাব গতিকে সভাপতি নাই সভাপতি কৈছে বোলে খানা এটা খাওঁ দে কালিতো মই যামেই গতিকে আমি সেইকাৰণে খানা এটা খাম বুলি ভাবিলোঁ সভাপতি যাবতো গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকক কেনেকৈ নে কি দাস এতিয়া আমি বনাইছোঁ চিকেন হাৰাপ্পা তুমি হাত বগা কৰি হ'লে ক'ত যাবা যে বিলে আহিছিলে কাটি আছোঁ ৰ'ব আপোনাৰতো আৰু সেই ভিডিঅ' বনাই কাম মোক মাছি যত কৰি এইগিলা বিমংগাল গোটাই জ্বালা আজি পুৰা দিম জ্বালা কমেই হৈছে আজি পুৰা প্ৰতি পুৰা জ্বালা দিম সভাপতি দাম জ্বালা নেকি সভাপতি হ'লে জ্বালাই লাগে খালি বলে কি বেলা তাক জ্বালা জোল বনাই দিব লাগে তাক সভাপতিক জ্বালা জোল বনাই দিব লাগে দিয়ক বনাম দিয়ক আজি পুৰা কাটি আছে বিলাহী বঢ়িয়া কাটি আছোঁ দেখিছে নেকি আলু নাই অনলি পিঁয়াজ আৰু বিলাহী এইগিলা আলু চালু মতলব নাই কেনাই মাংস পোৱা সুন্দৰ মাংস হ'ব সুন্দৰ কাটি লওক কি বা ইমান তেল দিছি তেল লাগবই শান্তি তেল আপোনালোক কেৰাহীটোত তাৰমানে দনা হাতৰি মানে হাতৰি চাব তেল লাগবই শান্তি আমাৰ চেফ হাকিমালা আমি ডাঙ্গামালা নহয় দে আমি হাকিম এতিয়া তেল ঢালিছোঁ তেল পুৰা দেখছি নে কি একদম হট এতিয়া গৰম হৈ আছে তেল গৰম হোৱাৰ পিছত এতিয়া ঢালি দিম পিঁয়াজ জ্বালা দিম প্ৰথম দেখি আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো কৰক নেকি এতিয়া দিম জ্বালা তেল গৰম হৈছে আমাৰ এতিয়া দি দিলোঁ জ্বালা দেখছি নে কেনাই জ্বালাৰ শব্দ জ্বালাৰ শব্দ দেখছি নাই মোৰ নাই হাতত কুচি কষ্ট আছে লাগে দিয়ক কি দিছে পিঁয়াজ কি দিছে কি বনাইছে পেঁয়াজটো আৰু জ্বালাটো ভাজি আছোঁ পিঁয়াজটো ৰঙচুৱা হ'ব লাগিব গল্ডেন ব্ৰাউন বুজি পাইছে নে বিলাহীটো কেইটা দিব বিলাহীটো দিবৰ হোৱা নাই বিলাহী মই মাংসটো ফ্ৰাই কৰি ল'ম তাৰপিছত বিলাহীটো দি দিম ঠিক আছে এতিয়া দি আছোঁ জলকীয়া গুড়ি জিৰা পাউডাৰ এবাৰে দি জিৰা পাউডাৰ দি দিওঁ এইটো এনেকৈ জুইত সোমাই দিলোঁ বুজিছেনে বাছ এতিয়া ইয়াত দিম আৰু ধনিয়া পাউডাৰ এইটো হৈছে কৰিয়াণ্ডাৰ এইটো মানে চিঙিব নোৱাৰিলে ঘৰতে দি এনেকৈ খুলি দিব লাগে এনেকৈ ছিঙি দিলে আৰু এইটো এনেকৈ ঢালি দিলে ধুনীয়াকৈ কৰিয়াণ্ডাৰ পাউডাৰ হালধি দিম হালধি এতিয়া নাই হালধি অনাই এতিয়া দিলে ডোন্ট ডিস্টার্ব ইউ গো লগাই আছোঁ ভাজি আছোঁ দেখিছেনে বঢ়িয়া কাম কৰক মাংসটো ইয়াত মাংসটো ঢালি দিম
তুলসী দাস এতিয়া মাংস ঢালি দিওঁ আৰু ইয়াতে আপোনাৰ আদাৰ ৰহুনৰ পেষ্ট আনিছিলোঁ পেষ্টটো ঢালি দিলোঁ পেষ্টটো ঢালি দি অলপ ভাজিছোঁ অলপ টাইম ভাজি এতিয়া মাংসটো ডাইৰেক্ট হোৱা নাই মাংসটো মাংস ধুই আনিছোঁ বঢ়িয়াকৈ তাতে ধুই আনিছোঁ বহুত বেপাৰীক কৈছোঁ বোলে বঢ়িয়াকৈ ধুইছোঁ কাটি দি মোৰ টাইম নাই ভাই এতিয়া মাংসটো ধুই দিলোঁ ধুনীয়াকৈ ঠোঙাটো এতিয়া তলত সোমাই দিম হয় নেকি অলপ পিছত দিম যাব চাওঁ এতিয়া মাংসটো বঢ়িয়াকৈ ফ্ৰাই কৰিম বাছ মাংসটো ফ্ৰাই কৰি লওক এই চব মছলা এই দিলোঁ আপোনাৰ চিকেন মছলা হালধি দিলোঁ বিলাহী চিলাহী দি উঠছোঁ এতিয়া আপোনাৰ দি আছোঁ গৰম মছলা বাছ এতিয়া এইগিলা দি পেলাই পূৰা ফ্ৰাই কৰিম একবাৰ টনটনীয়াকৈ ফ্ৰাই কৰি দিম মালটো চব দিয়া হৈ গ'ল যিকোনো দি ল'লোঁ আপোনাৰ বাছ এতিয়া কেৰাহীত মানে হেৰি ল'লোঁ হয় কথা আৰু কালাৰ দেখিছে নে কি কালাৰ আছে ফ্ৰাই নহওঁতে এনেকুৱা কালাৰ আৰু ফ্ৰাই হোৱাৰ পিছততো চিকেন হাৰাপ্পা চিকেন হাৰাপ্পা এতিয়া বনাই আছোঁ বাছ কেনাই দিছোঁ দাদা কালাৰ কেনাই হৈছে বাছ এতিয়া আপোনাৰ বঢ়িয়াকৈ 2 মিনিট ঢাকনখন মাৰি দিব লাগিব বুজিছে নে 2 মিনিট নাললোঁ আপোনাৰ 2 মিনিট পূৰা হেৰি হৈ যাব উতলি যাব এই চাখি আছে দেখোন গোটাই বাপৰে বাপ কি পিচ লৈছে এইকেইটা ঐ মোৰ মা কেনেকৈ ধৰিছে দেখোন আপুনি হা মজা আহিছে ভাল হৈছে নে বঢ়িয়া আহিছে বাপৰে বাপ কি কালাৰ হৈছে হে আপুনি বনবা জানাই কিন্তু চেচ কাৰবাৰ চেচ এতিয়া বনাই আছোঁ বন্ধুসকল এতিয়া আমাৰ মোটামুটি তেল দেখিছে তেল গোটাই আজি গোটাই বহুত হৈ গৈছে ভৰা ঢালি দিলোঁ তেল মহা পৰি গ'ল গাহৰি বনাব মানুহটো এটা মানুহ সুধিছে বোলে কি বনছা বোলে গাহৰি বনছোঁ এতিয়া লৰাই আছোঁ চব মছলা চছলা দি মালটো চাকচোন কেনাই আহিছে ফিনিচিং ভাল হৈছে না নাচাই বাপৰে দাসে পূৰা টানি আছে দেখিছে নাই দাসে পূৰা মাংস টানি আছে বাপৰে বাপ দাস মজা হৈছে নেকি এতিয়া বনাই আছোঁ দাস আপুনি চাই থাককচোন এতিয়া এনেকুৱা হৈছে আমাৰ কালাৰ কিন্তু হৈছে কিবা দুটা বিভৎস কালাৰ হৈছে যি কথাই পঠা মাংসৰ কালাৰ দৰে হৈছে পঠা মাংসৰ যি কালাৰ উঠে কাজে চাজে বনলি সেইটো কালাৰ উঠে তাকেইতো মোৰ বিয়াত আপোনাকে ৰান্ধিলোঁ মই তুমি মোৰ বিয়াত আপোনাকে ৰান্ধিলোঁ আপুনি পাৰিব না ঢাকান দি দিলোঁ আৰু বাছ ঢাকান দি আৰু তাৰমানে আজি তেল বেছি হৈছে না আজি তেলতে বনাব অলপ নহয় দিয়াক বহুত বেছি হৈছে তেল বাপৰে বাপ তেলত ডুবে গোটেই বনোৱা হৈছে কিন্তু দেখছি নে কি ভগৱানী উজ্জ্বল এই নাম এই দাস আনক এই ধৰা কাপোৰ আনক দাস নুমাই দিয়ক এতিয়া নুমাওঁ আৰু এতিয়া ফাইনেল টাচ এইটো আমাৰ ফাইনেল টাচ এতিয়া দাস নুমাই দিয়ক উঠলি আছে দেখছি নাই এতিয়াও কালাৰ কিয় নহ'ব কালাৰ সুন্দৰ কালাৰ এতিয়া আহি ল'ব কালাৰ যি যোগাৰ দিছোঁ আৰু ৰান্ধনীক কালাৰ আছে কালাৰ আৰু অলপ নুমাৰ পিছত কালাৰ আহি যাব এতিয়া দাসে এতিয়া সেই দিব ধনিয়াৰ পাত কাটি আছে ধনিয়া এইটো পাত ধনিয়া এইটো পাত ধনিয়া বুলি কয় আৰু বহুতে নগা ধনিয়া বুলি কয় এই কথা হৈছে এইটো দাসে কাটি আছে এইটো আমাৰ ফাইনেল টাচ এইটো দাস অলপ টাইম ঠাণ্ডা এখন ঢাকান মাৰি থৈ দিব নেকি 10 মিনিট ঠাণ্ডা হওক গোন্ধ বেলেগ খাই আছে নেকি কেনে হৈছে আঞ্জা বৰ খাই হৈছে কিন্তু বৰ গৰম কেনে আমাৰ সভাপতি দেখি নাই কেনেকৈ মাৰি আছে পুৰা খাই আছে নহয় কলপাতত খাইছোঁ কলপাত পুৰণা তাৰমানে চিষ্টেমত খাইছোঁ আজি আঞ্জা ভাল হৈছে দেখ ঠাণ্ডা আঞ্জা ভাল হৈছে আজি থৈছে বনাই কেনে হৈছে মালিক গৰম হয় ভাও
গৰম নেকি গৰম বৰ গৰম জ্বালাও বৰ জ্বালা বেছি হোৱা নাই ঠিকে আছে খাই লওঁ নেকি খাই লওক ভালো হ'ল কি খোৱা হ'লে তামাম ভালো বাপৰে বাপ কি হে জ্বালাই নিমখে চিমখে চিয়ালাই বঢ়িয়া হৈছে না মন যায় মোৰো মন যায় বঢ়িয়া নেকি মজা আছে এতিয়া ঘৰত যাব নেকি এতিয়া ঘৰত যাওঁ দোকানত চাবি ইয়াতে আছে নেকি হে কিবা আপোনাৰ দোকানত দোকান চাইডত ল'লোঁ যাওঁ ঘৰত মোবাইলটো মোবাইলত ঠিক আছে এৰিলোঁ ভিডিঅ'টো ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু আপোনাৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনে আহিছে কেনে নাই এতিয়া যাই অলপ ঘুমবা লাগিব আছিলোঁ ভাত না সভাপতি এৰিলোঁ এই সভাপতি গেল তেতিয়া আমিও যাওঁ দাস বাই বাই লাভ ইউ অল যা আই এম দ্য ৰক আনৰক